হাই বন্ধু বান্ধৱীসকল, কি খবৰ? মই কংকনাই মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই এইটো মোৱা আলু হয়, মোৱা আলু বুলি কয়। আপোনালোকে কি কয় মই বৰ ভালকৈ নাজানো, এনেই আমি মোৱা আলু বুলিয়ে কওঁ। আজি মই এইটো দি মাছৰ সৈতে তৰকাৰী বনাম বুলি ভাবিছোঁ আৰু আপোনালোককো দেখাম বুলি ভাবিছোঁ। তেন্তে চাই থাকক। এতিয়া মই মৰা আলু দুটা ভালকৈ ধুই চাফাকৈ কাটি ল'লোঁ টুকুৰা টুকুৰিকৈ। আৰু এতিয়া মই এইখিনি কুকাৰ এটাত বহাই দিম, চাই থাকক। এতিয়া এইখিনি মই কুকাৰত বহাই দিছোঁ আৰু দুটা চিটি আহিবলৈ দিম। আৰু আনফালে মই মাছ ভাজি আছোঁ। মাছখিনি ভাজি মই তৰকাৰী দিম আৰু এইটো কেৰাহীতে মই তৰকাৰীখন বনাম। মাছখিনি ভাজা হৈ গ'ল। আজি মই মাছত চোকা টেঙা দি বনাম। কেটুকুৱা মাছ আৰু কেৰাহীখনত অকণমান তেল কমি আছিলে, অলপ দি দিছোঁ। আৰু এতিয়া মই ইয়াতে পিঁয়াজ দিম। এটা পিঁয়াজ কাটি লৈছোঁ আৰু চুকা পাতখিনি ভালকৈ কাটি ল'ব লাগিব, ধুই লৈছোঁ ধনিয়া পাতৰ সৈতে। এতিয়া মই পিঁয়াজখিনি কেৰাহীত দি লওঁ। পিঁয়াজখিনি ভালকৈ সিজালৈকে, ৰঙা হোৱালৈকে ভাজি ল'ম। আৰু ইফালে আমাৰ আলুখিনিও ভালকৈ সিজি গ'ল দুটা চিটি দিওঁতে। পিঁয়াজখিনি ভাজা হৈ গৈছে আৰু এইখিনি মই চুকা পাত কাটি লওঁ মিহি মিহিকৈ। পিঁয়াজখিনি ভালকৈ ভাজা হোৱাৰ পাছত মই ইয়াতে চুকা পাতখিনি দি ভালকৈ ভাজি ল'ম। এইখিনি ভাজা হৈ গ'ল। এতিয়া মই ইয়াতে অলপ হালধি গুড়া দি দিম। আৰু এইখিনি মই ভালকৈ ভাজি ল'ম। আৰু এতিয়া বইল হৈ থকা মৰা আলুখিনি মই ইয়াতে দি দিছোঁ। মই ঢালি দিওঁ গোটেইখিনি। ইয়াতে জোখমতে পানী দিলেই হ'ল। মই ইয়াতে অকণমান পানী দিম, পানী জোখমতে দিছিলোঁ মই, আৰু অকণমান দিওঁ, বেছি নিদিওঁ। আৰু হৈ গ'ল, এইখিনি পানী হৈ যাব। আৰু এয়া আমাৰ আলু তৰকাৰীখন উতলিব লৈছে। আৰু এতিয়া ইয়াতে মই মাছ দি দিম। মাছ দিয়াৰ পাছত অলপ ভালকৈ দুটা উতল দিলেই আমাৰ তৰকাৰীখন ৰেডি হৈ যাব।
এতিয়া তৰকাৰীখন হৈছেহি। ইয়াতে মই অলপমান ধনিয়া পাত কাটি থৈছিলোঁ, এইখিনি মই ইয়াতে দি দিম। আৰু এবাৰ ভালকৈ লৰাই দিলেই আমাৰ তৰকাৰীখন ৰেডি হৈ গ'ল। খুব চিম্পুলকৈ বনাইছোঁ। আপোনালোকে বনাই খাইছে চাগে, আৰু নাই খোৱা যদি এবাৰ বনাই খাব, ভাল হয় খাবলৈ। তেন্তে আজি আমাৰ মৰা আলু মাছ দি চুকা টেঙা দি বনোৱা ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু যদি ভাল পালে প্লিজ লাইক এটা কৰিব। বাকী বাহিৰত যোৱা ভিডিঅ' মই দিব পৰা নাই, কাৰণ ক'তো যোৱা নাই, সেইকাৰণে ৰেচিপিকে দিছোঁ, বেয়া নাপাব। ঠিক আছে তেন্তে আজিলৈ আহিছোঁ, বাই বাই।